নমস্কাৰ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে ভালে আছা? আজি আমি তোমালোকৰ লগত ৰঙৰ বিষয়ে আলোচনা কৰিম। ৰং হ'ল ধৰি লোৱা আমি প্ৰাথমিক ৰং আৰু গৌণ ৰং কি হয় তাৰ ওপৰত আলোচনা কৰিম। এতিয়া আমি প্ৰাথমিক ৰং বুলি ক'লে সাধাৰণতে আমি তিনিবিধ ৰঙৰ কথা জানো। ইয়াত আমি দেখুৱাই দিছোঁ চিত্ৰত প্ৰথমতে ৰঙা, নীলা আৰু হালধীয়া তিনিবিধ ৰং দেখিছা? এই তিনিবিধ ৰঙক আমি কি কওঁ? প্ৰাথমিক ৰং বুলি কওঁ। আৰু সেই প্ৰাথমিক ৰংখিনি যেতিয়া আমি লগাওঁ, ধৰি লোৱা মিহলি কৰোঁ, তেতিয়া আমি ৰঙাৰ ইয়াত তলত চিত্ৰত গৌণ ৰং বুলি লিখা আছে যে, সেই গৌণ ৰং ধৰি লোৱা আমি ৰঙা লগত যদি হালধীয়া ৰং মিহলাওঁ, তেতিয়া আমি কমলা ৰং পাওঁ। সি হ'ল এটা গৌণ ৰং, কমলা ৰংটো এটা গৌণ ৰং। ঠিক তেনেদৰে আমি নীলা ৰঙৰ লগত হালধীয়া ৰং লগাওঁ, তেতিয়া আমি সেউজীয়া ৰং পাওঁ। আৰু তেনেধৰণে ৰঙাৰ লগত যদি আমি নীলা মিহল কৰোঁ, তেতিয়া আমি বেঙুনীয়া ৰং পাওঁ। আৰু এইখিনিয়ে হ'ল গৌণ ৰং। প্ৰাথমিক ৰঙৰ লগত আমি যেতিয়া মিহলি কৰোঁ প্ৰাথমিক ৰং, তেতিয়া আমি এটা বেলেগ ৰং পাওঁ, সেই ৰংটো হ'ল গৌণ ৰং। আৰু প্ৰাথমিক ৰং তিনিটা সদায় মনত ৰাখিবা, ৰঙা, নীলা আৰু হালধীয়া। ধন্যবাদ।